আমাৰ যি মুছলিম ভাইসকল তেখেতৰ মাজত আমি বস্ত্ৰ আৰু ইফতাৰীৰ বস্তু আজিৰ পৰা নহয়, সজল ফাউণ্ডেশ্যনে 2009 পৰা আমি কৰি আহিছোঁ আৰু ইয়াত ৰাইজৰ যথেষ্ট আশীৰ্বাদ আছে, আশীৰ্বাদ কৰে। আৰু মই চাইছোঁ যে 2009 পৰা যেতিয়াৰ পৰা মই ইফতাৰ কৰি আছোঁ, ৰাইজৰ লগত আছোঁ, দুখীয়া দৰিদ্ৰ পৰিয়ালক যেতিয়া মই ৰমজান মাহত যে বস্ত্ৰ ইফতাৰী বস্তু বিতৰণ কৰোঁ, তেতিয়াৰ পৰা মই চাইছোঁ যে মই মোৰ ফালৰ পৰা মই যেতিয়া ফাৰ্ষ্ট কাম আৰম্ভ কৰিছিলোঁ তেতিয়া 30,000 টকাৰ পৰা আৰম্ভ কৰিছিলোঁ 2009ত। তেতিয়া জুন মাহত আছিল ৰোজা, আৰু তেতিয়াৰ পৰা কৰি কৰি এতিয়া মই 30 লাখ 40 লাখ মাহত খৰচাও কৰিব পাৰোঁ। কিন্তু ৰাইজৰ আশীৰ্বাদত মোৰ একো কমাও নাই, আৰু ৰাইজৰ আশীৰ্বাদত আমাৰ অসুখ বিসুখ চব নাইকিয়া হয়। তো মই কৰিব পৰাটো মোৰ নিজৰ কাৰণে মই ভাগ্যৱান বুলি ভাবোঁ। আৰু মই যিমান দিনলৈকে জীয়াই আছোঁ, মই 100% আজি লিডাৰ থাকোঁ নাথাকোঁ, মই লিডাৰটো 2 বছৰ হৈছোঁ, কিন্তু 2009 পৰা মই কাম কৰি আছিলোঁ। আৰু গোটেই জীৱন মই ৰাইজৰ লগত থাকি, আৰু আমাৰ পবিত্ৰ ৰমজান মাহ হওক, আমাৰ খ্ৰীষ্টমাছেই হওক, দুৰ্গা পূজাই হওক, মই যিমানখিনি পাৰিম ৰাইজক সহায় কৰি যাম। আজি ছাৰ এনেই কিমানটা বিতৰণ আজি 1000 পৰিয়ালক পলাশগুৰি VCDC বিতৰণ কৰা হৈছে। টোটাল আমাৰ সজল ফাউণ্ডেশ্যনৰ এইবাৰ যে ঈদ হিচাপে বা পবিত্ৰ ৰমজান মাহ হিচাপে 10,000 পৰিয়ালক আমি ছাৰ অহা বিহুৰ কাৰণে আপুনি ৰাইজৰ কি সম্বৰ্ধনা যাব? বিহুৰ কাৰণে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অন্তিমভাৱে। অহাকালি পৰহি আমাৰ বিহু, আৰু মই ভাবোঁ বিহু এতিয়া আমাৰ যি এটা পৰিৱেশ আহি গ'ল, মেইনলি BTRত কাজিয়া ঝগড়া একো নাই। আমি আৰামত যি জাতি জনগোষ্ঠী আছে চবে আমি মিলা প্ৰীতিৰে বিহু উৎসৱো পালন কৰিব লাগে, ঈদো পালন কৰিব লাগে, দুৰ্গা পূজাও পালন কৰিব লাগে। চব জাতি গোষ্ঠী মিলি আমি চব ধৰ্ম যিবিলাকে আছে, যিবিলাক অনুষ্ঠান আছে, আমি চবেই মিলি আদৰিও ল'ব লাগে আৰু চবেই মিলি পালন কৰিব লাগে। এইখিনি মই ৰাইজক মই অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ, আৰু মই ভাবোঁ 100% কৰিব। মই নিজেও চব বিহুৰ লগত ঈদো পালন কৰিম, বিহু পালন কৰিম, চব পালন কৰিম।